হাজোত বাক্তা আঞ্চলিক ভাই ভনী সংঘৰ সৌজন্যত 20 সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ বাক্তা বজাৰ গৃহ প্ৰাংগণত দিনজোৰা বনাই থকা কাৰ্যসূচীৰে বাক্তা আঞ্চলিক ভাই ভনী সংঘৰ সৌজন্যত 20 সংখ্যক ৰঙালী বিহু উৎসৱটি উদযাপন কৰা হৈছে। এই অনুসৰি পুৱা বিহুৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, খেল ধেমালি প্ৰতিযোগিতা, কবিতা আবৃত্তি, ভেকচন প্ৰতিযোগিতা, সন্ধিয়া বন্তি প্ৰজ্বলন, জ্যেষ্ঠসকলক সম্বৰ্ধনা জ্ঞাপন, সাংস্কৃতিক মঞ্চ উদ্বোধন, বিহু নৃত্য প্ৰতিযোগিতা, স্থানীয় শিল্পীৰ গীত মাত, আমন্ত্ৰিত বাৰেৰহণীয়া জনগোষ্ঠীয় বিহু হুঁচৰি, জেং বিহু দলৰ বিহু পৰিৱেশন, নিশা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ, জনপ্ৰিয় কণ্ঠশিল্পী আৰোহণ বৰদলৈৰ গীতৰ শৰাইৰে জীপাল হৈ উঠে বিহু মঞ্চৰ বাকৰি। উল্লেখ্য যে অসমীয়াৰ জাতীয় স্বাভিমান হেঁপাহৰ ৰঙালী বিহুটি অসমীয়া জাতীয় জীৱনৰ মানসপটত জীয়াই ৰখাৰ স্বাৰ্থত বাক্তা আঞ্চলিক ভাই ভনী সংঘৰ সৌজন্যত ৰঙালী বিহু উৎসৱভাগী উদযাপন কৰা হৈ আহিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। নমস্কাৰ, আমাৰ আজি এদিনীয়া কাৰ্যসূচীৰে বাক্তা ভাই ভনী আঞ্চলিক সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ আমাৰ ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, বৃক্ষৰোপণ হৈ গ'ল, শ্বহীদ তৰ্পণ চৈত্যনাথ দাসৰ হৈ গ'ল। আমাৰ এতিয়া খেল ধেমালি চলি আছে। ইয়াৰ পিছত আমাৰ কবিতা আবৃত্তি, ভেকচন আৰু বিহু নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু বিহু হুঁচৰি দল আমি আমন্ত্ৰণ জনাইছোঁ, বাৰে দৃষ্টি আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰোহণ বৰদলৈ আমাৰ ইয়াতে গীত পৰিৱেশন কৰিব আজি 11 বজাত। ঠিক আছে, আমি সমূহ ৰাইজক উপস্থিতি আচলতে কামনা কৰিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।